হৈ গ'ল মেনেজাৰ মালিক কাক মাতি মাতক। নমস্কাৰ বন্ধুসকল, জয় অসম। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱা দুদিন ধৰি একো ভিডিঅ' দিয়া নাছিলোঁ, কিন্তু সেইবুলি এইটো নহয় যে আমি বিলাসিতা অসমে একো কাম কৰা নাই। যথেষ্টখিনি এই দুদিনত আমি কাম চলাইছোঁ। কিন্তু কিছুমান বস্তু আমি আপোনাৰ পাব্লিক কৰিব নোৱাৰোঁ, বা আমাৰ সংবিধানৰ মজিয়া বা আমি পতাকাৰ ক্ষেত্ৰত বা পতাকাখনৰ তলত আমি দায়বদ্ধ কাৰণে চব বস্তু আমি দিব নোৱাৰোঁ। কিন্তু আজি এটা ঘটনা নোপোজা এটা ঘটনা ঘটিলে। সেইটো হ'ল ABCত এখন হোটেল আছে। সেই হোটেলখনৰ নাম হ'ল অগ্নিদ্বীপ, দ্য অগ্নিদ্বীপ। উক্ত অগ্নিদ্বীপ নামৰ হোটেলখনত চাংচাৰী এটা ল'ৰা, খুব আৰ্থিকভাৱে দুৰ্বল, বানাক্ৰান্ত এৰিয়া এটা ল'ৰা, তাৰ নামটো হ'ল দীপাংকৰ কলিতা। উক্ত ল'ৰাজনে তাতে কুক বা চেফ হিচাপে কাম চলাই আছিলে। তেওঁ 3 মাহৰ পৰা কাম কৰিছিলে, কিন্তু তেওঁ লাষ্ট 1 মাহ 4 দিনৰ চেলাৰী দিয়া নাছিলে। চেলাৰী বিচাৰি যাওঁতেই তাৰ যিজন আপোনাৰ মেনেজাৰজন হ'ল ৰজত চক্ৰৱৰ্তী বুলি কোৱা নামৰ মানুহজনে, সেই মেনেজাৰজনে উক্ত আমাৰ এই আপোনাৰ খাটি খোৱা যিটো ল'ৰা, কষ্ট কৰি খোৱা যিটো ল'ৰা, উক্ত ল'ৰাটোক ছিকিউৰিটি যোগেদি আপোনাৰ মাৰধৰ কৰি 8 ঘণ্টা 9 ঘণ্টা ৱেইট কৰি থকাৰ পাছতো পইচা নিদি, দৰমহা নিদি পঠিয়াই দিয়ে। আমি ইয়াৰ পাছতে আমি গৈ পিনে আজি বিলাসিতা অসমে উক্ত বিষয়টোৰ ওপৰত আমি ন্যায় পাবৰ কাৰণে আমি যুঁজিছিলোঁ, য'ত আপোনাৰ অসম পুলিচ বিভাগৰ OC ACPকে আৰম্ভ কৰি ইভেন আনকি অৰ্ধসামৰিক বাহিনীও তেওঁলোকে মোতায়েন কৰিছিলে আমাৰ এই বিষয়টোক কণ্ট্ৰল কৰিবৰ কাৰণে। কিন্তু বিলাসিতা অসম এক আপোচবিহীন সত্তা, যি সত্তাই সদায় অটল, অদম্য আৰু অজয় স্থিতিত আপোচবিহীনভাৱে জাতীয় জীৱনৰ কাৰণে কাম কৰি গৈছিলে। চাওঁ আহক কেনেকৈ আমি সেই দীপাংকৰ কলিতা নামৰ ব্যক্তিজনৰ 34 দিনৰ আমি দৰমহা মুকলি কৰি দিলোঁ। কিন্তু আমি এটা কথা ক'ব বিচাৰিছোঁ, তেওঁলোকৰ এটা কাৰণে বেয়া লাগিলে যে তেওঁলোকৰ কৰ্তৃপক্ষই সেই দীপাংকৰ কলিতা নামৰ ল'ৰাজনক ফিজিকেলি আৰু মেণ্টেলি আপোনাৰ চাউণ্ড নহয় বুলি তেওঁ কৈছে, ফিজিকেলি ফিট নহয়, মেণ্টেলি ফিট নহয় বুলি কৈছে, যিটো কথাৰ কাৰণে আমিও মৰ্মাহত হৈছোঁ। এনেকৈ কথা ক'ব নালাগে। আৰু তাৰোপৰি তাৰ যিজন আপোনাৰ স্বত্বাধিকাৰী, উক্ত স্বত্বাধিকাৰীজনেই নাজানে যে সেই আপোনাৰ তেওঁ মেনেজাৰজনে, যে তেওঁৰ আণ্ডাৰত কাম কৰি থকা, হোটেলখনত কাম কৰি থকা মেনেজাৰজনে একচুৱেলি যি অফিচিয়েল কামত যে গাফিলতি কৰিছে সেইখিনি কথাই জনা নাছিলে। কিন্তু এটা কথা আমি ইয়াৰ পৰা স্পষ্টভাৱে কৈ দিব বিচাৰিছোঁ, বিলাসিতা অসম থকালৈকে অসমত কেতিয়াও কোনো কাৰণত অসমৰ ব্যক্তি হওক বা বহিৰাগত ব্যক্তি হওক, অসমত ব্যৱসায় কৰা যিকোনো ব্যক্তিয়ে কেতিয়াও কোনো কাৰণত কোনো অসমীয়াৰ ওপৰত ৰঙা চকু দেখাব নোৱাৰিব, মতালি কৰিব নোৱাৰিব। আৰু এনেকুৱা যদি কৰে, বিলাসিতা অসমে আপোচবিহীনভাৱে ন্যায় নোপোৱা পৰ্যন্ত বিলাসিতা অসমৰ আদালতত মজিয়াত ক্ষমা বিচাৰিবই লাগিব। চাওঁ আহক কেনেকৈ বিলাসিতা অসমে আজি এই কাৰ্যটো হাতত লৈছিলোঁ। আমাৰ বিলাসিতা সেনা সৈনিকসকল চাথ দিছে এখেতৰ লগত। যেতিয়াই খিলঞ্জীয়াৰ ওপৰত নিৰ্যাতন শোষণ হ'ব, তেতিয়াই বিলাসিতা সেনা উপস্থিত থাকিব। আমি অসম পুলিচৰ কাৰণে প্ৰথম মাত পাতিছিলোঁ যেতিয়া মিউজিয়ামত ঘটনা ঘটিছিলে, আমি বুকু পাতিছিলোঁগৈ। ইয়াত যে বাহিৰ উৰুৱাইছিলে যে গামোচা, বিলাসিতা অসমে উৰুৱাইছিলে। এই চিপকলি কলিজালৈ ইয়াত মাত পিলে অহা নাই। যদি মোৰ ভুল আছে তেতিয়াহ'লে শ্বুট কৰি দিয়ে, গুলি কৰি দিয়ে। যদি ভুল নাই তেতিয়াহ'লে মই আপোনাৰ লগত 10 টাইমছ মাতিম। মই 23 তাৰিখে দিছে, এতিয়ালৈকে দিয়া নাই, কাৰণ এতিয়ালৈকে 2 দিন দিয়া নাই। আৰু মেনেজাৰ আহি ক্ষমা খুজিব লাগিব। আপুনি সেইটো কাৰণে আমাক এনেকৈ আঙুলি দিয়া কথা নক'বই, আপুনি যদি নাজানে। আপুনি কি কৈছিলে? You should terminate the mission. You have to terminate the mission. There is a stupid person. He is going to do that again and guilty against all this peace organization. আমি পাৰ্চনেলি লাভৰ কাৰণে অহা নাই, আমি আহিছোঁ আপোনাৰ কাৰণে। আমি আহিছোঁ বিলাসিতা অসমৰ পৰা, আৰু আমি আহিছোঁ এজন অসমীয়াৰ কাৰণে। আমি অহা কালি আপোনাৰ কাৰণে মাতিব। আপুনি কি কৈছিলে? অলপ আগত কি কৈছিলে? অলপ আগত আপুনি কি কৈছিলে? যে একাউণ্টৰ
আজি কি তাৰিখ? Before 7 days. Before 7 days, the person was submitted, the account number. And you have to have the responsibility to do the proper investigation. Without investigation, I don't think so. You have to talk to us. We are also not like extradited person. I mean, we are working for it. This is a business of Assam. We are working for. বিল আছে খানা আপোনালোকে বহুত হেল্প কৰিলে মোক মানে থেংক ইউ বীৰ লাচিত খানা পৰিয়ালক ধন্যবাদ দিছে আপুনি হয় হয় আপোনাৰ প্ৰাপ্যটো আপুনি পালে আপুনি আমাৰ সহায়খিনি সহযোগখিনি গোটেইখিনি পাইছে পাইছে ন আপোনালোকৰ বহুত সহজ পইচাটো লৈ আহিব লাগে ধন্যবাদ সকলোকে আপোনালোকে মোৰ এই ভিডিঅ'টো খুব সুন্দৰকৈ চোৱাৰ কাৰণে আৰু আপোনালোকে সাহস দিয়াৰ কাৰণে ইয়াৰ পৰা আমি এটা কথা ক'ব বিচাৰিছোঁ যে বীৰ লাচিত খানা অসমৰ গোটেই শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰত্যেকজন ব্যক্তিয়ে প্ৰত্যেকজন সৈনিকে অক্লান্ত হৈ দিনক ৰাতিকৈ ৰাতিক দিন কৰি 24/7 hours কেৱল মাথো জাতীয় জীৱনৰ স্বাৰ্থৰ কাৰণে কাম কৰি গৈছে কাম কৰি আছে আৰু কাম কৰি যাব কেৱল প্ৰত্যেকজন অসমবাসীৰ আশীৰ্বাদ আৰু সাহস লাগিব ধন্যবাদ জয় অসম